মালতী মালতী গৈছো ৰ'ব হেৰি নহয় ঘৰত চাউল দালি কিবা আছে জানো কালি সেই চৰকাৰে দিয়া ফি চাউলকেইটাহে আছে বাকী তেল দালি নিমখ সেইবোৰ একোৱেই নাই ঘৰত কি কৰিবি মালতী ময়ো এইকেইদিনহে বন্ধৰ কাৰণেহে ঘৰতে থাকিবলগীয়া হৈছে ক'তো হাজিৰা এটাও কৰিবলৈ যাব পৰা নাই গতিকেহে আৰু কি কৰিবি আৰু এইকেইদিন বন্ধটো নাছিল কাৰণেহে সেই তালৈ থোৱা পইচাকেইটা গোটাই যেন তেনে ঘৰখন এইকেইদিন চলিলো আৰু হয় দে ঠিকেই কৈছ কি কৰিবিনো আৰু এই ডাঙৰজনীক লৈহে অসুবিধা সৰুজনী অকণমান বুজি পায় শংকৰদেৱৰ অনুপম সৃষ্টি গুণমালা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণমালা এখনি অনুপম গ্ৰন্থ কাৰ্য কহজাচোন তোৰ তাৰপৰা কি হ'ল মই য'তে নকওঁ মুঠ 6টা খণ্ড ৰচিত ইয়াৰে 5টা খণ্ড ভাগৱত পুৰাণৰ দশম একাদশ স্কন্ধৰ চমু আধা প্ৰথম খণ্ড স্তুতিবাচক বৰ্ণনা আছে মালতী হেৰি মই পাৰি পাই আহো দিয়া সেই ইটো সিটো কিবা এটা কৰি থৈ আহোঁ কাম দেই লকডাউনৰ কাৰণে কাম নাইকিয়া আৰু তাতে তহঁতেও যে মাথাটো খাবলৈ মানে জন্ম পালি দেই হ'ব মনে মনে তাই কলে বেয়া পাওঁ সুস্মিতা সুস্মিতা এই ছোৱালীজনীৰ পৰা কি হ'ব তাই মই চিঞৰি আছো তাই নুশুনে তাই বিচনাখন আৰু মোবাইলটো সুস্মিতা হেৰ পানী এগিলাচ লৈ আহ চলা গৰমত দেখিছনে বাৰু এহেত কিজনীৰ পৰা খাই দিছে কলিজা কি দৰকাৰ তোকহে মাতি আছে যা তই যে প্ৰতিটো ক্ষেত্ৰতে যে মোক পাই থকা নিজে যাবা না খালি ফেৰাল টিপি থাকিবি ফেচবুকত কিবা এটা চাই আছো চাবলৈ দিয় যা সঁচা দিবি তো দিম যা তোক দেউতাৰ আগত আজি লগাই আছো তেতিয়াহ'লে তোক মই কিবা চাবলৈ দিম নালাগে যা চৰ দিম ঐ দেউতা পানী পানী যে তই আনিলি খাই সুস্মিতা কলে গ'ল এজনীয়ে ক'বা হিৰক নে ফিৰক এডালৰ লগত কথা পাতি আছে ভুন ভুনাই দিয়ক দেচোন আছে এডাল লৈ পেলাই ভুনাই কথা পাতিছে বাপেৰক তাই চিনি পোৱা নাই তই তাইক মাতিছে বুলি কগে যা দেউতা মাতিছে এফালে সুস্মিতা তই আহিলি নে এপিনে নহ'লে বাপেৰক চিনি পোৱা নাই বিচনাতে মোবাইল ভাঙিমগে মৰতী আহিলি নে নাই এইডালৰ প্ৰতি দুপোকমান দিয়ক এইডালা মানুহ নাই সেইজনী পিঠি ফালি যাব এইডালে মই দিলে মই আনি আছো এচাৰি আহিলি নে তই আজি বাপেকে ইছ ৰাম ইমান চিঞৰি থকা নহয় কিয় চিঞৰি আছিলা ইমান কিয় চিঞৰি আছিলো কিয় চিঞৰি আছিলো মোবাইলডাল পিটিকি থাক কিয় তই তোৰ আৰু কাম নাই তুমি ৰিচাৰ্জ দি ভৰাই পাইছিলা মই নাই ভৰাই দিয়া কোন বাপেৰে ভৰাই দিয়ে কোন বাপেৰে তোক ভৰাই দিয়ে আজিলৈকে ৰিচাৰ্জটা ভৰাই দি নাপালে তেওঁতো গৰ্ব কথা চিনি পোৱা নাই পিঠি ফালি দিম চিনি পোৱা নাই কোন বাপেৰে ভৰাই কোন বাপেৰে ভৰাই তোক কোন বাপেৰে ৰিচাৰ্জ ভৰাই দিয়ে দেউতা এইয়া মই যে ফেচবুকত দাদা পাতি লৈছিলো নয়ন দাদা তাই ফেচবুকত নয়ন দাদাই ভৰাই দিলে তোক কোনকেইটা দাদাই ভৰাই নিদিয়ে আজি বোলে নয়ন দা কাইলৈ ধুব দা কাইলৈ বোলে সেই জ্যোতি দা চবটো দাদা নে এই স্বভাৱটো ফেচবুকৰ লিলিমাই স্বভাৱটো দেউতা তুমি কিয় ইমান খং কৰিছা দিনটো সেই মোবাইলডালতে খালি কাণ যাব আকৌ ৰাতি হ'লে ভুন ভুন খালি ভুন ভুন কিহৰ তোৰ লিলিমাই
চটা দুফাল কৰি দিম ৰাতিও 12টা 1টা 2টা বজালৈকে আইও তাই ভুন 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 আৰু কিমান তই এই কাণখন যাব এই কাণখন গ'লে মই সেই লাওৱাক বেছি তোৰ কাণৰ ট্ৰিটমেণ্ট কৰিব নোৱাৰো বুজিলি বাহিৰ হৈ যা মোৰ চকুৰ আগত হেৰি নহয় দেউতা বন্ধনলৈ নতুনকে কেঁচিয়া এটা আইও হীৰক দা মোৰ ভণ্টি পাতি লৈছে এয়া লকডাউনৰ আগত যে হীৰক দাই দিছিলে চুইজাৰ এযোৰ আইও এবাৰ তই সেই বন্ধনত লাগিলি গৈ ফেচবুক গ'লা সেই ফেচবুকৰ দাদা সোপা গ'ল এবাৰ বন্ধনত লাগিলিগৈ সেই অকণমান মাজনী সহায় কৰি দিব নোৱাৰ মইচোন কাম বন কৰিয়ে থাকো কৰিয়ে থাক হা বাহিৰ হ মোৰ গুৰি পৰা এইজনী মোৰ লগত কাজিয়াই লাগি থাকে একো নকয় জানা দেউতা মই চব কাম কৰিয়ে থাকো তেওঁ এজনীক ধৰি লৈ ভিতৰত যা মোৰ চকুৰ গুৰি পৰা যা আৰু দেখি মই তোৰ মোবাইল ভাঙিম মই তই যা ভালতে হা ধুমা এই তেখেতক আকৌ সেইবোৰ কামৰ মিটিঙে চিটিঙে গ'লে নাপামগৈ লগ আৰু বুজিছা ধুমা ওলালা এতিয়া কাজি ওলাইছা হ'ব দিয়া ব'লা আমিও যাওঁ নেকি নালাগে তুমিও সেই ঘৰতে থাক এই কোনোবা আহিব পাৰে আমি দুটাই যাওঁ নালাগে যা দুইজনী ঘৰত নালাগে যা হ'ব যা তোৰ দুইজনী থাক ঘৰত থাক লকডাউনৰ দিন আমাৰ ঘৰত থাকিবলৈ ভয় নালাগে নেকি কিবা একে গোটেই মানুহবিলাক দেখা নাই ঘৰতে আছে ৰাস্তাই ঘাটে পিনপিনাই ঘূৰি ফুৰিছে ক'তো যাবলৈ নোৱাৰে কাৰণে একো নহয় যা কথা কৈ থাকিলে নুশুনা গা দুবা এইবিলাক নিদিয়ে কাম কৰিব ব'লা আমাৰ দেৰি কৰি থাকিব নালাগে তেখেত আকৌ সেই বৰ মিটিং চিটিঙত ঘূৰি পোৱা মানুহ নহয় নহ'লে আকৌ সেই লগ নাপাম বুজিছানে এই কথাখিনি তুমিও ক'বা অকণমান নহ'লেহে দেখিছা নহয় ঘৰখন নচলা হৈছে গতিকে সেই কৃষি লোনটোকে যদি সোমোৱাই কৰি দিয়ে আমি ধুনীয়াকৈ চলিব পাৰিম হয় নহয় তুমিও ক'বা ব'লা দেখা হেৰি কোৱাচোন তুমি গানটো যে গাবা তাৰ আগত তুমি চাৰেগামাখন জানিবই লাগিব চাৰেগামা বুজি পাইছা নাই পোৱা এই হাৰমনিয়ামত এটা চাৰেগামা এখন মানে বনাই দিছে এই বস্তুটো কেনেকৈ ক'ব লাগিব জানা চা কোৱাচোন চা আৰু অকণ বৰকৈ ক'ব লাগিব দীঘলকৈ দিবা চা এই যাওঁ মাহঁতেহে বজাব নাজানে মাহঁতে খালি এই কাঁহী বাচন মাজিবলৈ জানে এইবিলাকো শিকিব লাগিব এইবিলাক মাইকী মতা কথা নাই এই চাহ কোৱাচোন মই চাহ কোৱা তুমি মই তোমাক সেয়া ক'বলৈ দিয়া নাই নহয় মই ক'বলৈ দি আছোঁ হাৰমনিয়ামৰ চাৰেগামা পা চাহ তাকেতো কৈ আছোঁ এই এটাই গাইছে নহয় চাৰেগামা পা পা শিকিছোঁ ভালেকৈ শুনিছানে তুমি আছেনে আহিলোহে আপোনালোকৰ ঘৰলৈকে হা বহা তুমি ইয়াতে বহা তুমি ইয়াত বোৱাৰী তুমি এইফালে বহা তাতে কিয় বা আহিলা আহিলো মানে সেই চৰকাৰ শুনি আছো বোলে এইবাৰ লকডাউনৰ কাৰণে কিবা কৃষি লোন সোমোৱাই দিছে গতিকে সেই আমাকো দিলে ভাল আৰু তাকে পোৱা নাই গতিকে সেই দুয়ো আহিলো আৰু ওচৰহে সকলোৱে পাইছে আমাকো সেই তাকে সেই কৃষি লোনটো পোৱাহেঁতেনো সেই চলিব পাৰিলোহেঁতেন ঘৰখন হেৰি নহয় কাগজ পাতিবিলাক তোমালোকে কাক দিছিলা কাগজ পাতি মানে সেওঁহে কাৰোবাক দিছিলে এতিয়া কাক দিলে তেওঁহে জানিব ওপৰতো জগতে তাহানি বাই লৈ গৈছিলে কাগজ পাতিবিলাক কিন্তু আজিলৈকে খা খবৰ এটা পোৱা নাই জগতত দিছিলা নেকি ঠিক আছে বাৰু মই এৰা চাওঁ তুমি এটা কাম কৰাচোন মই বস্তু এটা লিখি দিছোঁ জগতৰ ঘৰৰ পৰা ফটককৈ গৈ এই বস্তুটো দি তাৰ নম্বৰটো তুমি লৈ আহা জগতৰ ঠিক আছে নগেন এই নম্বৰটো লৈ যাবা এই জগতৰ পৰা আহি মোক আকৌ লগ কৰিবা তোমাৰ মাইকী মানুহ ইয়াত থাকি কিবা অসুবিধা আছে হেৰি নহয় তুমি এই বস্তুটো চাই লোৱাচোন এই বস্তু দেখিছানে তুমি এইটোৰ নাম কি আছিল হৰেশ্বৰ বৰদলৈ ন চোৱা এই তিতাকেৰেলা বৰদলৈ ইয়াত দেখিছে পুত্ৰ সিং দি আছে তেওঁলোকে কৃষি লোন পাইছে দেই এতিয়া এইটো বালতি নে মালতী লিখিলে মালতী দেই এইটো মালতী এইটো তোমাৰ নাম আছেই হয়
এই নামটো কি আচলতে মই জানো তুমি তোমাৰ আহি আছে বস্তুটো কি তাৰমানে কি এই বস্তুটো তাতে মানে কি হয় অকণ খৰচ হয় দেই তুমি পাবাই তুমি চিন্তা কৰিব নালাগে চব মই নম্বৰ এটা দি পঠাম এই নম্বৰটো এইফালে নালাগে নেকি? নহয় নহয় নম্বৰটো মই দি পঠাম দিয়া নালাগে দিয়ক। নম্বৰ এয়াই মানে ন হেৰা এয়া কি হৈছে নগেন পালাহি বহা তোমাৰ মাইকী মানুহৰ মই কথাখিনি আলোচনা কৰিলোঁ এতিয়া কথা হ'ল তোমাৰ কৃষি লোনটো এই মাহৰ ভিতৰত সোমাই যাব কি আলোচনা কৰিলা আৰু এখন তামোল দিয়া খোৱা খোৱা তামোলকে দেখানো কি খাবা আৰু খোৱা দেই বেয়া চা নাপাবা কৃষি লোনটো চিন্তা কৰিব অকণমান মই নিশ্চয় এই মাহত তোমাক সোমাবই তুমি টেনশ্যন ল'ব নালাগে অসুবিধা হৈছে নহয় ঘৰখন চলিব পৰা নাই বহুত বিপদ হৈছে তুমি আহিব নোৱাৰিলেও মাইকী মানুহ পঠাই দিবা দেই যি হ'ল হ'ল আৰু ব'লা পাওঁ নাপাওঁ পিছৰ কথা এইডালে ঘূৰাই আৰু তুমি আহিব নালাগে দেই এইডালৰ চৰিত্ৰডাল বেয়া মই বেয়া দেখিছোঁ কিন্তু মই আহিম লাগিলে বৌ এঘৰত বাৰু যেনে তেনে হ'ল তাকে ইহঁতৰ ঘৰ ছোৱালীজনীৰ লগত ফটো কপি উঠিম বুলি ভাবিছিলোঁ বুজিছ মানে ছোৱালীজনীৰ লগত উঠা মানে কি আৰু অফিচতো দিবই লাগিব অফিচত থাকে পঞ্চ পাউডাৰ এখন সানি লওঁ তেতিয়াহে আমাক এই গাৰ্লফ্ৰেণ্ডহঁতক আমি ক'ব পাৰিম ন আমাৰ হেৰি এই ঘৰৰ মানুহটোৰ লগত ভালকৈ উঠিব লাগিব হা আৰু মই এতিয়া কিমান মহান কাম কৰিছিলোঁ চব ৰাইজে জানিব লাগিব আৰু ন গাৰ্লফ্ৰেণ্ডেও গম পাব গাৰ্লফ্ৰেণ্ডে দাদা মানুহে জানিব লাগিব অ' দাদা সাহায্যটোনো কি আৰু এই আটা 1 কেজি দালি 1 কেজি এইটোতো কি নোৱাৰো ন আমাৰ ফটোটোহে মেইন ফটোটো মেইন তাকে হেৰি দাদা দে কপিল তই নাযাওঁ হ'বলা ইমান পইচা পাতি খৰচ কৰি পেলাই মই যাম নেকি মানুহটোক মাক তাকে ময়ো খিয়াল কৰিছোঁ তাকে নাযাওঁ দাদা এফালে আহকচোন আপুনি ৰ'বা মই সেই বাল্টিংটোৱে চাবোনটোৱে লৈ আহোঁ সেই হাতখন ধুই লোৱা ৰ'বা কোনা চলি আছে নহয় পাহৰিয়ে গ'লো মাছ উলিয়াই লওঁ মাছ উলিয়াই লওঁ খুৰা ধুই লোৱা ভালদৰে ধুই লোৱা হাতখন চাবোনকণ ঘঁহি লোৱা সেই খুৰা সৰুকে ক্ষুদ্ৰ প্ৰয়াস এটা মানে আমি হাতত লৈছিলোঁ কি তাৰমানে কিবা সহায় কৰিব বিচাৰিছে নেকি এই লকডাউনৰ কাৰণে ন হ'ব দিয়া কিহৰ অফিচত তোমালোকে দিব লাগিব কি চাকৰি কৰা হে এইকেইজনী অলপ চেল্ফি কথাটো তহঁতে ভিতৰলৈকে শুনিছা চেল্ফি উঠা এইটো কথা আছে দেই মানুহৰ ফটোটোহে মেইন এইটো হেৰি খুৰা দেখিছেনে জীয়েকহঁতে বুজি পাইছে আৰু হেৰি আপুনি বুজি পোৱা নাই ফটো মানে হেৰি আমাৰ অফিচত দিব লাগে সেয়াই আৰু বুজিছে বাপেৰক চিনি পোৱা নাই চেল্ফি বাদ দে চেল্ফি থ এয়া টোপোলা নাই তহঁতৰ সাহায্য নালাগে যা তহঁতে মোক চেল্ফি উঠাই সাহায্য দিব নালাগে যা বুজিছ তহঁতে মোক বেয়া নাপাবি মোক তহঁতে টোপোলাটো দি সহায় কৰিবলৈ আহিছে মই বেয়া পোৱা নাই নহয় ভালেই পাইছোঁ কিন্তু সেই চেল্ফিডাল উঠি এই ফেচবুকে দিয়া কোনো প্ৰয়োজন নাই নহয় তহঁতে বোলে যদি বোলে কিবা চাকৰি বাকৰি কৰিছ বোলে ক'ৰবাত চৰকাৰক দিবগৈ লাগে ফটো তেতিয়া বেলেগ কথা তহঁত আমাৰ গাঁৱৰ ল'ৰাহে গতিকে কিবা এটা সহায় কৰিছ ভাল লাগিছে মোৰ ভাল পাইছোঁ গতিকে সেই চেল্ফিটো নুঠাবি আৰু মোক বুলিয়ে নহয় অন্যকো সেই তহঁতে সহায় কৰিছ সেইটো একেবাৰে দছ দেছোঁ বহুত ভাল কথা গতিকে অন্যকো নুঠাবি পাই তহঁতৰ টোপোলাটো লৈছোঁ বাৰু দেই বেলেগকো সেই ফটো চেল্ফি নুঠাবি দেই হয় দে
তাই ঠিক কথাই কৈছে আমাক চেলফি লৈ পেলাই সিহঁতে ৰাইজক দেখুৱাই বাহ ল'লে তইহে চেলফি উঠা তাকৈ তইহে আনিছিলি মোক চেলফি উঠা পাছত